প্ৰকৃতিৰ নিজা ৰং সেউজীয়া, কিন্তু মানুহৰ একান্ত ব্যক্তিগত প্ৰয়োজনীয়তাত শ্যামলী প্ৰকৃতিৰ ৰং হেৰুৱাইছিল। প্ৰকৃতিৰ ওপৰত মানুহৰ চলিছিল তাণ্ডৱ। গছ বন কাটি, পাহাৰ খহাই, মাটিৰ তলৰ পৰা কয়লা, তেল, সোণ, চূণ, লো উলিয়াই প্ৰকৃতিক বিকলাংগ কৰা হৈছিল। ওখ ওখ অট্টালিকা গঢ়ি উঠিছিল। অট্টালিকাৰ পৰা মানুহে যেন অট্টহাস কৰি চিঞৰিছিল, হে প্ৰকৃতি, তোমাৰ গৌৰৱ আমি নেজানো। আমি আধুনিক সভ্যতা গঢ়িম সুউচ্চ অট্টালিকাৰে। ইয়াত নেথাকিব গছ বন, নেথাকিব সেউজীয়া, কেৱল থাকিব অহংকাৰ, আত্মকেন্দ্ৰিক মন আৰু নিৰাপদ ভৱিষ্যতৰ সপোন দেখা চিন্তা। কিন্তু আজি যেন মানুহৰ সেই গৌৰৱ ধূলিৰ লগত মিলি গ'ল। এতিয়া প্ৰকৃতিৰ ওচৰত সকলো সৈমান হৈ পৰিল। আধুনিকতাৰ যত সামগ্ৰী ঘৰতে এলাগী হৈ ৰ'ল। প্ৰকৃতিৰ কিন্তু মানুহৰ দৰে নাই কোনো অহংকাৰ। প্ৰকৃতিয়ে ক'ব বিচাৰে, হে প্ৰিয় মানুহ, আহা, মই তোমালোকৰ মংগলৰ বাবেই আছোঁ। মই তোমালোকক সেউজীয়া দিম, দিম নিৰ্মল বতাহ আৰু দিম নিৰাপদ আশ্ৰয়। কেৱল মোৰ কথা ভাবি ভৱিষ্যতৰ বাটেৰে খোজ দিয়া। মই তোমালোকৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ বন্ধু হ'ব খোজোঁ।